নমস্কাৰ, এইমাত্ৰ জনাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। জোনমণি ৰাভাৰ দুৰ্ঘটনাত ডাঙৰ ৰহস্য পোহৰলৈ আহিছে। আচলতে দুৰ্ঘটনা হৈছিল নে জোনমণি ৰাভা? আচলতে দুৰ্ঘটনা কৰা হৈছিল নেকি জোনমণি ৰাভাক? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই কিয়? লৈ আহিছোঁ বিশেষ সংবাদ, যিটো আপোনাৰ চকু কপালত তুলি ল'ব। বন্ধু বান্ধৱীসকল, আপুনি যদি চেনেলটো নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপুনি পেজটো নতুন হৈ থাকে পেজটো ফ'ল' কৰি আমাক উৎসাহিত কৰিব। আগবাঢ়িছোঁ আজিৰ গুৰুত্বপূৰ্ণ ৰহস্য থকা এই ঘটনাটোলৈ। খাব মানে কি, মই যিদিনাখন এক্সিডেণ্টটো হৈছে সেইদিনাখন ৰাতি মই 1:30 বা 2টাৰ ভিতৰত দেখিছোঁ যে ঘৰৰ সন্মুখত পূৰা গাড়ী ভিৰ লাগি আছে। তেতিয়া মই ওলাই আহিলোঁ বাহিৰলৈ, ওলাই আহি দেখিছোঁ যে এক্সিডেণ্ট আহি দেখিছোঁ আপোনাৰ এই এম্বুলেঞ্চে অলৰেডি এটা ডেড বডি লৈ গৈছে হস্পিটেললৈ, জখলাবন্ধা হস্পিটেল। ডেড বডি লৈ গৈছে। তাৰপিছত কোন ডেড বডি কি কথা আমিতো নাজানো, মইতো নাজানো। তাৰপিছত ৰাতিপুৱাই গম পাইছোঁ যে তেওঁ বোলে জোনমণি ৰাভা। গভীৰ নিশা দপদপানি বৰষুণ, এখন মাৰুতি চুজুকি এক্সপ্ৰেছ বাহনত অকলশৰীয়া বাহনখনত চলাই যোৱা এছআই জোনমণি ৰাভা। আৰু তাৰ পাছত নিশা প্ৰায় 2 বজাত কলিয়াবৰ সৰবগীত এক পথ দুৰ্ঘটনাত মৃত্যু জোনমণি ৰাভাৰ। আৰু তাৰ পাছতে মাতৃমাহেকীয়া ভগ্নীৰ অভিযোগ নিশা 3 বজাত। আৰক্ষী এটা দলে জোনমণি ৰাভাৰ ঘৰত তলাচী চলাই জব্দ কৰে 1 লাখ টকা। তাৰ পৰতেই বৰ্তমান ছ'চিয়েল মিডিয়াত এক খলকনিৰ সৃষ্টি। তাৰ পাছতে সামাজিক মাধ্যমত ৰহস্যকভাৱে ভাইৰেল মৃত্যু এছআই জোনমণি ৰাভা। জোনমণি ৰাভাৰ বিৰুদ্ধে এখন বিশেষ এজাহাৰ কপিয়ে এনে লগা নাইনে যে চিনেমাৰ এটা নাটকৰ দৃশ্য চাই আছোঁ। এই লৈ বৰ্তমান ছ'চিয়েল মিডিয়াত জোনমণি ৰাভাৰ বিৰুদ্ধে একোখন এজাহাৰে বৰ্তমান সমগ্ৰ অসমতে এক তোলপাৰ লগাইছে। বিধায়কক ফোনত ধমক দি কুখ্যাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই ভাইৰেল হৈ পৰিছিল এছআই জোনমণি ৰাভা। বিশেষকৈ বিহৰীপুৰ সমষ্টিৰ বিধায়ক ডক্টৰ অমিত কুমাৰ ভূঞাৰ ফোনযোগে ধমক দি জনতাৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল জোনমণি ৰাভা। কিন্তু জোনমণি ৰাভাই এনেকৈ মৃত্যুবৰণ কৰাৰ আচল ৰহস্য কি? এই অভিযোগ জোনমণি মাহেকীয়াৰ 2 বজাত দুৰ্ঘটনা আৰু পুৱতি নিশা 3 বজাত আৰক্ষী এটা দল গৈ প্ৰায় 1 লাখ টকা জব্দ কৰি লৈ অনা বুলি বিস্ফোৰণ অভিযোগ তোলে। জোনমণি মাহেকীয়া সেই টকাখিনি আত্মীয় চিকিৎসাৰ বাবে ৰাখিছিল আৰু সেইখিনি আৰক্ষীৰ পৰা ঘূৰাই বিচাৰি মাহেকীয়া। এয়া কেনে অভিযোগ? যদি অভিযোগ সঁচা হয় তেন্তে প্ৰায় 2 বজাত দুৰ্ঘটনা আৰু তাৰ পাছত আৰক্ষীয়ে দলে গৈ কিয় প্ৰায় 1 লাখ টকা জব্দ কৰি আনিছিল প্ৰায় 3 বজাত? এই অভিযোগৰ পিছত কিয় এতিয়াও কোনো স্পষ্টীকৰণ আৰক্ষীৰ ফালৰ পৰা দিয়া নাই? মুঠৰ ওপৰত সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰত সোমাই পৰিছে। নিশ্চিতকৈ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি সকলোৱে দাবী কৰিছে।